কি খবৰ আপোনালোকৰ? আপোনালোকৰ নিশ্চয় ভালে আছে আৰু মোৰো খবৰ ভাল। আজি কাতি বিহু উপলক্ষে ইয়াতে গীতানগৰ আমাৰ ওচৰতে অলপ গীতানগৰত মানে এনেকৈ বিহু সন্মিলন পাতিছে। সেয়া চাবৰ কাৰণে আহিলোঁ, ডাইৰেক্ট ইয়াত আহি ভিডিঅ' কৰিছোঁ। এই চাওক আপোনালোকে, বহুত ধুনীয়া লাগিছে ইয়াতে। পবিত্ৰ মাৰ্ঘেৰিটা আহিছে আৰু তৰালী শৰ্মা আহিছে। তাকে চাই আছোঁ, চাই যাব ভিডিঅ'টো। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে চাই যাওক ভিডিঅ'টো। ঐ ঐ কি কৰিলা কোৱা? এইফালে চাই কোৱা, ঘূৰি লোৱা। কেনেকুৱা লাগিছে? बहुत ही बहुत करने Roba এনেকে নিদিয়ে। प्रथम कथा हल এই কংক্ৰিটৰ মহানগৰীত ইমান ব্যস্ততাৰ পিছত ব্যস্ততাৰ মাজত নতুন প্ৰজন্মৰ বহু শিশু কিশোৰে নেদেখা সেই পৰিৱেশ তেওঁলোকে আজি সৃষ্টি কৰিছে ইয়াতে। আৰু দ্বিতীয়তে যি শ্ৰদ্ধা ভক্তি আজিৰ দিনটোত অসমবাসী কৰে সেইটো গুৱাহাটীৰ মানুহখিনিও কৰিছে আৰু তাৰে কাৰণে আপোনালোকক আকৌ এবাৰ ধন্যবাদ।
বাকী কি ক'ম, এই শ্ৰদ্ধা ভক্তি সদায় মনত থাকক আৰু এনেকৈ শিপাদলৰ লগত আমি সদায় জড়িত হৈ থাকোঁ, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। কিমান ধুনীয়া লাগিছে ধান ধান ৰুই দিছে ইয়াতে কলগছ এইফালে সম্পূৰ্ণ একেবাৰে এটা গাঁৱৰ পৰিৱেশ কৰিছে এয়া চাব পাৰে চাকি জ্বলাইছে ইয়াতে বহুত ভাল লাগিছে কেনেকুৱা লাগিছে কওক মজা লাগিছে ভাল লাগিছে আগতে দেখা পাইছিলে নে ক'ৰবাত গুৱাহাটীত দেখা পাইছিলে নে গুৱাহাটীত দেখা নাছিলোঁ গাঁৱত দেখিছিলোঁ ভাল লাগিছে ন মইতো আজি প্ৰথম দেখা পাইছোঁ মই গাঁৱতো দেখা নাই আজি প্ৰথম দেখা পাইছোঁ এনেকৈ ইমান ধুনীয়াকৈ বহুত ধন্যবাদ আমাৰ আহিলে অৱশেষত এয়া যাবই হ'ল আৰু চাই বহুত ভাল লাগিলে আৰু এতিয়া যাওঁগৈ আৰু দেৰিও হৈছে যতীন বৰাও আহিছিলে যতীন বৰা অকণমান দেখাব পালোঁ আৰু লৰালৰি হ'ল তেখেত সেইকাৰণে গুচি যাবলগীয়া হ'ল বেছি দেৰি নৰ'ল সেইটো কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ অকণমান দেখালোঁ যি পাৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাওঁ আজিলৈ বাই বাই সকলো ভালে থাকক কুশলে থাকক আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব